এনেদৰে পিছফালে হেনো চাকি গছ দিলে মা লক্ষীয়ে সদায় কৃপা কৰে, তেওঁৰ আশীৰ্বাদ সদায় লগত থাকে। আজি লক্ষী পূজা। ৰাতিপুৱাই সোনকালকৈ শুই উঠি গা পা ধুই মেলি এতিয়া গোঁসাই ঘৰত চাকি এগছ লগাইছোঁ। যিহেতু লক্ষী পূজা, সকলোৰে চাগে ঘৰত অকণমান হ'লেও নিয়ম কৰে নহয় জানো। আৰু আমাৰ ঘৰতো এয়া লক্ষী পূজা বুলি অকণমান নিয়ম কৰিবৰ কাৰণে মায়ে মাহ প্ৰসাদৰ যা যোগাৰ কৰিছে। আচলতে পূজা বুলি ক'লে ৰাতিপুৱাই পৰাই ঘৰখনত অকণমান পৰিৱেশটো বেলেগ হৈ থাকে নহয় জানো। সেয়া লাগিলে বিশ্বকৰ্মা পূজাই হওক, লক্ষী পূজাই হওক, নাইবা শংকৰদেৱ মাধৱদেৱৰ তিথি তেনেকুৱা কিবাই হওক, ঘৰখনত আচলতে বেলেগ এটা পৰিৱেশ বিৰাজ হয়। আমাৰ ঘৰত আচলতে পূজা বুলি ক'লে ৰাতিপুৱাই পৰাই অকণমান পূজা পৰিৱেশটো চলি থাকে। যিহেতু মা এইবিলাকত অকণমান বেছি আগ্ৰহী, মানে অকণমান নহয় ভালকৈ আগ্ৰহী। সেইকাৰণে আমাৰ ঘৰত প্ৰতিভাগ পূজা উদযাপন কৰা হয়। যিমানকণ পাৰোঁ থুলমূলকৈ ঘৰতে ওচৰৰ মানুহকেইঘৰৰ সৈতে। এয়া আজি তাৰ ব্যতিক্ৰম নহয়। লক্ষী পূজা উপলক্ষে এয়া মায়ে গোঁসাই ঘৰতে মাহ প্ৰসাদ দিলে আৰু এয়া অলপমান থাকি গ'ল। খাবলৈ বহুত বেছি সোৱাদ লগা হৈছিল। নাৰিকল আৰু আদা পিচি দিয়া হৈছিল কাৰণে বেছি ভাল লাগিলে। আৰু আজি যিহেতু লক্ষী পূজা, সেইকাৰণে দিনত বইল খোৱাই হ'ল। তাৰপিছতে আবেলি সময়ত অকণমান ভোক লাগিলে, গতিকে ভাবিলোঁ এতিয়া ৰুটি বনাবলৈ মন যোৱা নাই, অকণমান গাখীৰকে খাই লওঁ। এয়া গাখীৰ খাবলৈ লৈছোঁ। আৰু আপোনালোকেও ক'বচোন লক্ষী পূজা কেনেকৈ উদযাপন কৰিলে। এয়া গধূলি সময়ত মায়ে মোক ক'লে বোলে কলপাত আছিলে লৈ আছোন, আৰু মই এই কলপাত লৈ আহিছোঁ মাক দিবৰ কাৰণে। এইফালে মায়ে চাকি যা যোগাৰ কৰিছে। যিহেতু গধূলি সময়ত অকণমান ধূপ চাকি লগাই দিলে ঘৰখনত ভাল লাগিব, যিহেতু লক্ষী পূজা, সেইকাৰণে এয়া মায়ে ধুনীয়াকৈ চাকি জ্বলাই লৈছে। আৰু এতিয়া দিব, আৰু তুলসী ভেটিত দিব, ঘৰৰ আগফালে দিব। এয়া ধুনীয়াকৈ মায়ে দেখিছেনে মোৰ থালখনত ধুনীয়াকৈ সজাই লৈছে। ভাল লাগে আচলতে এনেকৈ সজাই মেলি ল'লে, আৰু সেইকাৰণে সজাই লৈছে। আৰু নিবলৈও ভাল হয় যিহেতু, সেইকাৰণে ডাঙৰ এইখন আচলতে আমাৰ চাকি নিবৰ কাৰণেই এইখন কিনি লৈছিলে। ভাল হয় এইদৰে, সেইকাৰণে এইখন থৈ দিয়ে। দেৱালী হওক, কাতি বিহু হওক, এনেকৈ পূজা হ'লে সেইখনতে আৰু লৈ যায় চাকিখিনি। তাৰপিছত তেনেকৈ এগছ এগছকৈ দিবলৈ সুবিধা হয়। আৰু ইয়াত তুলসী ভেটিত দিব লৈছে। এয়া তুলসী ভেটিত দি ল'লে চাকি গছ, প্ৰথমতে তুলসী ভেটিতে দি ল'লে। আৰু তাৰপিছতে এতিয়া দিছে ভিতৰৰ ফটোখনৰ ওচৰতো এগছ জ্বলাই দিছে। আৰু আপোনালোকে কাতি মাহটোত গোটেই মাহটোতে তুলসী ভেটিতে মানে চাকি দিয়ে নে ক'বচোন। আমাৰ দিয়া হয় বাৰু, মাজে মাজে দিয়া হয় বাৰু, সদায় দিয়া নহয়। কিন্তু বহুতে গোটেই কাতি মাহটোৱে তুলসী পূজা কৰা আগতে হয়, চাকি বন্তি লগাই। আৰু ভাল লাগে বাৰু দেই, সেইটো ভাল লাগে। আমাৰ মাজে মাজে দিয়া হয়, আমাৰ ৰেগুলাৰ বুলি নহয়, মানে মাজে মাজে দিয়া হয় বাৰু। আৰু এইফালে এতিয়া ৰাস্তাত দিছে, মানে ৰাস্তাৰ একদম গেটৰ সন্মুখত দিছে। দুপিনে দুগছ দি দিলে ভাল লাগে। আৰু একদম কথা এটা প্ৰচলিত হৈ আহিছে, আমাৰ ককাহঁতৰ দিনৰ পৰা আমি শুনিছোঁ, মানে লক্ষী আই বোলে পিছফালেদি আহে। সেইকাৰণে পিছফালেও মানুহে তেওঁক হেনো অকণমান পূজা কৰিব লাগে। সেইকাৰণে আমাৰ আজি পিছফালে মায়ে বোলে চাকি এগছকে জ্বলা, এইবাৰ বুলি নহয় প্ৰত্যেকবাৰে পিছফালে বন্তি এগছ দিয়ে। যিহেতু কথাটো মানে গম পায় যে পিছফালে লক্ষী আহে বুলি কয়, সেইকাৰণে পিছফালেও এয়া চাকি এগছ দিব লৈছে। আপোনালোকে ক'বচোন কোনে কোনে জানে কথাষাৰ ভালদৰে, লক্ষী আই পিছফালে হেনো আহে। আচলতে কিছুমান ৰীতি নীতি আগৰ পৰা চলি অহাৰ কাৰণে মানি চলা হয়। নাজানো কিমান দূৰ কথাবোৰ সত্য।